অহংকাৰবোৰে নিজৰ সন্মান নোহোৱা কৰে। যদি ভালদৰে চোৱা তেতিয়া দেখিবা দীঘলীয়া উশাহবোৰে জীৱনৰ আশাবোৰ নোহোৱা কৰে। ঠিক যেনেদৰে বজাৰত কেৱল বেলুন বিক্ৰী নহয়, বেলুনৰ ভিতৰত থকা উশাহবোৰো আশা হৈ বিক্ৰী হয়। সেইবোৰ ভাবি ভৱিষ্যত বেয়া নকৰিবা যিটো তোমাৰ লগত নাই। দুদিনৰ জীৱন, প্ৰতিটো কথাত সুখত থকা। পাৰ হৈ যোৱা দুখবোৰ পাহৰি যোৱা। যিটো তোমাৰ লগত আছে সেইটো আদৰি লোৱা। যিটো উভতি নাহে সেইটো স্মৰণ কৰা। থেংক ইউ।